জীৱনৰ প্ৰথমবাৰ এইটো অভিজ্ঞতা মানে মাছ মাংস ইজ অকে কিন্তু ভাতৰ লগত চব্জি আৰু লগতে চটপটা যদি সালাড এটা থাকে কি লাগে আৰু একো নালাগে সঁচাই কৈছো মই কিডনী ষ্টোন সাৰ্জাৰী হোৱাৰ পাছত প্ৰায় তিয়ঁহ সালাড খাবলৈ এৰিয়ে দিছিলো ইমানেই বেছি ভাবা চিন্তাত সোমাই গৈছিলো কিন্তু এতিয়া মই ভাবিছো যিহেতু ভেজিটেৰিয়ান হলোৱে গতিকে আজি চেষ্টা এটা কৰি চাওঁ নে কি কোৱা গতিকে লাগি গলো নিজৰ অভিযানত আৰু প্ৰথমটো লৈছো মই সালাড মানে তিয়ঁহ আলু বইল পিয়াজ লগতে চাট মছলা আৰু কলা নিমখ ধুনীয়াকে মাখি লৈ এতিয়া আৰু খাবহে কথা আৰু খাবলে কিন্তু বিৰাট টেষ্টি হৈছিলে আপোনালোকেও কেতিয়াবা খাই চাবচোন সঁচাই একদম সিম্পল আৰু এনেকে সিম্পলকৈ ভাতটো খালে আৰু বেছি সোৱাদ হয় আৰু এতিয়া মই এইবোৰ খালো মেলিলো আৰু সিধাই ওলাই গলো বজাৰ কৰিবলে মানে ৰুমৰ বাবে লাইট ল'বলে এইকেইদিন ইমানে দোকান ফুৰিছো মানে আৰু ক'বলে কোনোৱে কথা নাই সকলো এতিয়া বুজি পোৱা হলো 8টামান লাইট লাগে গতিকে হেয়া এটা দোকানত চাই লৈ ঘৰ বুলি উভতিলো